Hello student, আজি তোমালোকৰ মাজত আকৌ কেইটামান কুৱেশ্যন লৈ আহিছোঁ ছেকেণ্ড ইয়াৰৰ বায়'লজি। ঠিক আছে, তোমালোকে চোৱা। হোৱাট ইজ নিউমনিয়া? বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰৰ দ্বাৰা হাঁফৰ সংক্ৰমণক, মানে যিবোৰ বেক্টেৰিয়া, ভাইৰাছ নাইবা ভেঁকুৰৰ দ্বাৰা হাঁফৰ সংক্ৰমণ হয় তাকেই নিউমনিয়া বোলে। ইয়াৰ পৰীক্ষাটো কেতিয়াবা আহিব পাৰে যে ইয়াৰ পৰীক্ষাটো কেনেকৈ নিৰ্ণয় কৰা হয়। শাৰীৰিক পৰীক্ষা, তেজৰ পৰীক্ষা আৰু কফৰ পৰীক্ষাৰ জৰিয়তে ইয়াৰ ৰোগ নিৰ্ণয় কৰিব পাৰি। বাছ তোমালোকে লিখি দিবা। ইয়াতে দুটা কুৱেশ্যন হ'ব, ইয়াৰ পৰীক্ষাটো আৰু নিউমনিয়াটো কাক বোলে। ঠিক আছে, তোমালোকে চাই ল'বা। তোমালোকে চোৱা বেগিং, মই বেগিং লিখি দিছোঁ, তোমালোকে বেগিং বুলি পঢ়িবা। ঠিক আছে, ইংৰাজীত চাই ল'বা, অসমীয়াত যদি নিমিলে তোমালোকৰ ইংৰাজীত চাবা। বেগিংটো কি হ'ব, মানে উভয়লিংগ ফুলত আত্মপৰগাছা ৰোধৰ বাবে বেগিং হৈছে উদ্ভিদ প্ৰজনন কৌশল। বা শ্বৰ্টলি লিখি দিলে হ'ব যে বেগিং হৈছে উদ্ভিদ প্ৰজনন কৌশল। 1 মাৰ্কৰ কাৰণে আহিব তোমালোকৰ। আৰু যদি ইমাস্কুলেশ্যন, তোমালোকে চোৱা ইমাস্কুলেশ্যন এইটো আহিব পাৰে, অহাৰ সম্ভাৱনা আছে। ঠিক আছে, উভয়লিংগ ফুলৰ গুটিবোৰ আঁতৰাই পেলোৱা প্ৰক্ৰিয়াক ইমাস্কুলেশ্যন বুলি কোৱা হয়। ঠিক আছে, 1 মাৰ্কৰ, বেছি নাই তোমালোকৰ। হোৱাট ইজ BOD? তোমালোকে জানা এইটো। ই হৈছে এটা সংক্ষিপ্ত ৰূপ যাৰ অৰ্থ হৈছে বায়'লজিকেল অক্সিজেন ডিমাণ্ড। ই হৈছে পানীত উপস্থিত জৈৱিক পদাৰ্থ ভাঙি পেলাবলৈ বায়ুমণ্ডলীয় জীৱই প্ৰয়োজন হোৱা দ্ৰৱিত অক্সিজেনৰ পৰিমাণ। ঠিক আছে, ই জলজ পৰিৱেশতন্ত্ৰত উপস্থিত জৈৱিক প্ৰদূষণৰ পৰিমাণ সূচায়। ঠিক আছে, তোমালোকে চোৱা। GMO, হোৱাট ইজ GMO? GMO কি বা GM শস্য কি, এইটো আহিব পাৰে। GMO ই হ'ল এটা সংক্ষিপ্ত ৰূপ যাৰ অৰ্থ হৈছে মানে জেনেটিকেলি মডিফাইড অৰ্গেনিজিম। ইয়াৰ অৰ্থ হ'ল জিনীয়ভাৱে পৰিৱৰ্তিত জীৱ। ঠিক আছে, জীৱ। ই হৈছে এনে এটা জীৱ যাৰ DNA জিনীয় অভিযান্ত্ৰিক পদ্ধতিৰ দ্বাৰা পৰিৱৰ্তন কৰা হয়। একদম তোমালোকক মই শ্বৰ্টলি লিখি দিছোঁ। ঠিক আছে, 1 মাৰ্কৰ, তোমালোকে ইজিলি মুখস্থ কৰিব পাৰিবা। এইবোৰক ট্ৰান্সজেনিক জীৱ বুলিও কোৱা হয়। বাছ, শৈবাল সাৰ নাইবা এলগি ফাৰ্টিলাইজাৰ্ছ, এইবোৰ প্ৰাকৃতিক যৌগ যিবোৰত অণুজীৱ থাকে। তোমালোকে মানে নিজৰ ভাষাত মুখস্থ কৰিবা। ঠিক আছে, তোমালোকৰ সোনকালে মুখস্থ হৈ যাব। এইবোৰ প্ৰাকৃতিক যৌগ যিবোৰত অণুজীৱ থাকে, মানে যাৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি হয় শস্যৰ উৎপাদন উন্নত হয়। ঠিক আছে, বেক্টেৰিয়া, হেলাই, ভেঁকুৰৰ দৰে অণুজীৱৰ ইনকুলেণ্ট জৈৱ সাৰত ব্যৱহাৰ কৰিব পাৰি। ইনকুলেণ্ট হিচাপে হেলাই থকা জৈৱ সাৰবোৰক হেলাই জৈৱ সাৰ বুলি কোৱা হয়। বাছ, তোমালোকৰ ইজিলি মই লিখি দিছোঁ। আৰু চাবা তোমালোকে চাবা। হোৱাট ইজ ভেচেক্টমি? এইটো পুৰুষৰ ক্ষেত্ৰত কৰা হয়, তোমালোকে চাই ল'বা। ঠিক আছে, এই গৰ্ভ নিৰোধৰ অস্ত্ৰোপচাৰ পদ্ধতি। ঠিক আছে, এইটো পুৰুষৰ ক্ষেত্ৰত কৰা হয়। এই পদ্ধতিত ভেজ ডিফাৰেঞ্চৰ সৰু টুকুৰা কাটি আঁতৰাই পেলোৱা হয়। তাৰ পিছত দুটা মূৰ বান্ধি দিয়া হয়। কিয়? কাৰণ ই শুক্ৰাণুৰ বীৰ্যলৈ স্থানান্তৰিত হোৱাত বাধা দিয়ে। ঠিক আছে, তোমালোকে চোৱা। টিউবেক্টমি, এইটো মাইকী মানুহৰ ক্ষেত্ৰত কৰা হয়। ঠিক আছে, টিউবেক্টমিটো ফেলোপিয়ান টিউবৰ এটা অংশ কাটি লোৱা মূৰবোৰ বন্ধ বা লাইগেট কৰা হয়। ইয়াৰ ফলত নিকেচন ৰোধ হয়। ঠিক আছে। হোৱাট ইজ ইনফাৰ্টিলিটি? তোমালোকে পাৰিলে ইংৰাজীত চাই থবা কুৱেশ্যনবোৰ। ঠিক আছে, কুৱেশ্যন নহয়, তোমালোকে বাছ যিটো মেইন শব্দ হয়, ইয়াৰ মেইন শব্দ কি, এইটো ইনফাৰ্টিলিটি, এইটো তোমালোকে চাই ল'বা ইংৰাজীত। ঠিক আছে, 2 বছৰ অসুৰক্ষিত যৌন সম্পৰ্কৰ পিছতো গৰ্ভধাৰণ বা সন্তান জন্ম দিব নোৱাৰাক বন্ধ হত্যা বুলি কোৱা হয়। ঠিক আছে, তোমালোকে একদম ইজিলি তোমালোকে মুখস্থ কৰিব পাৰিবা। হোৱাট ইজ ART? ই হৈছে এটা সংক্ষিপ্ত ৰূপ যাৰ অৰ্থ হৈছে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজি। ই ইনভিট্ৰো ফাৰ্টিলাইজেশ্যন, কৃত্ৰিম প্ৰজনন আৰু চেৰগেচি আদি পদ্ধতি ব্যৱহাৰৰ জৰিয়তে গৰ্ভাৱস্থা লাভ কৰিব পাৰে, যাতে সন্তান জন্ম দিব পাৰি, তাৰ এটা ব্যৱস্থা এইটো। ঠিক আছে, তোমালোকে চোৱা। জিফ্ট, ই হৈছে এটা সংক্ষিপ্ত ৰূপ যাৰ অৰ্থ হৈছে গেমেট ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ। ই হৈছে এটা সহায়ক প্ৰজনন প্ৰযুক্তি। বন্ধ্যাত্বৰ বিকাৰৰ বাবে গৰ্ভধাৰণ কৰিব নোৱাৰা সন্তান জন্ম দিব পৰা এটা প্ৰক্ৰিয়া। ঠিক আছে, একদম ইজিলি তোমালোকে মুখস্থ কৰিব নিজৰ ভাষাত। হোৱাট ইজ জিফ্ট? জাইগোট ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ, ই এক প্ৰকাৰৰ কৃত্ৰিম প্ৰজনন কৌশল। ইয়াত মহিলাগৰাকীৰ ডিম্বাশয়ৰ পৰা কণীৰ কোষ আঁতৰাই পৰীক্ষাগাৰত নিষিদ্ধ কৰা হয়। হোৱাট ইজ IUT? ই এটা
8টাতকৈ অধিক ব্লাষ্টমিৰ থাকে আৰু ইয়াক জৰাই ৰূপান্তৰিত হয় তেন্তে ইয়াক IUI বোলা হয়। ঠিক আছে, IUI ইন্ট্ৰাইউটাৰিন ইনসেমিনেশ্যন। ই হৈছে কেটেৰা ব্যৱহাৰ কৰি মহিলাৰ জৰায়ুত পোনপটীয়াকৈ বেজি দিয়া প্ৰক্ৰিয়া। ঠিক আছে, হোৱাট ইজ ICSI? এইটো মানে এইটো পুৰুষৰ ক্ষেত্ৰত হয়। ঠিক আছে, পুৰুষৰ এটা বিকাৰ হয় এইটো। ঠিক আছে, তোমালোকে চোৱা, এই বিশেষ ৰূপ যিটো মূলত পুৰুষ কাৰকৰ বন্ধ্যাত্বৰ গুৰুত্বৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ঠিক আছে, অৰ্থাৎ মানে কি এইটো শুক্ৰাণুৰ সংখ্যা কম নাইবা শুক্ৰাণুৰ গতিশীলতা বেয়া হয় তেন্তে এই বিশেষ পদ্ধতিটো সম্পন্ন কৰিব পাৰি। ঠিক আছে, তোমালোকে চোৱা, এইটো প্ৰথম জিন থেৰাপিটো কি আছে তোমালোকে এইটো লিখি ল'বা। ঠিক আছে, ক্লিনিকেল জিন থেৰাপি দিয়া হৈছিল। হোৱাট ইজ জিন থেৰাপি? এনেকুৱা আহিব পাৰে, তোমালোকক লিখি দিছোঁ। সুস্থ জিন ব্যৱহাৰ কৰা হয়। ঠিক আছে, তোমালোকে লিখি ল'বা। এলিল হৈছে জিনৰ বিকল্প ৰূপ। ই এটা নিৰ্দিষ্ট ক্ৰম'জমৰ নিৰ্দিষ্ট স্থানত অৱস্থিত। একদম ইজিলি 1 মাৰ্কৰ। হোৱাট ইজ জিন? জিনবোৰ ডিএনএৰ পৰা গঠিত হোৱাৰ বাবে বংশগতাৰ কাৰ্যকৰী একক। বহুতো জিন থকা ক্ৰম'জম ডিএনএৰে গঠিত। থেংক ইউ। আজিৰ ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। তোমালোকে আশা কৰোঁ তোমালোকে মানে ইজিলি পঢ়িবা আৰু তোমালোকক কি মানে কেনেকুৱা ভিডিঅ' লাগে কি তোমালোকে কমেণ্টত লিখিবা। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। নতুন নতুন ভিডিঅ' একদম কমন কুৱেশ্যনবোৰ দি থাকোঁ। ঠিক আছে, শ্বৰ্ট কুৱেশ্যন যিমান পাৰোঁ শ্বৰ্টলি লিখি তোমালোকক দিবলৈ চেষ্টা কৰোঁ। গতিকে তোমালোকে কমেণ্ট কৰিবা কি লাগে, কেনেকুৱা কুৱেশ্যন লাগে বায়'লজিৰ, আৰু কুৱেশ্যন পাৰিলে লিখি দিবা। আৰু তোমালোকে গ্ৰুপত জইন হৈ যাবা, বহুতে জইন হৈছা আৰু জইন হ'বা তোমালোকে। ঠিক আছে, তাত মানে ইম্পৰ্টেণ্ট মানে PDF বোৰ দিয়া হয়। গতিকে থেংক ইউ।